তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু বৰ্তমান মই আছোঁ মানে এই ৰাস্তাত আছোঁ। মানে আমাৰ এটা দামেৰিচানা এটা ঢুকিছে, মানে সৰু দামেৰিচানা দামেৰিচানাটো বিচাৰিব যাব ওলাইছোঁ। এই মায়ো আহি আছে পিছফালে। মায়ে আকৌ কেমেৰা দেখা পালে পলৱে, সেইকাৰণে মাইক দেখাব নোৱাৰে। মায়ে দাৰবুৰিতে কেমেৰা আগত ল'লি তাকে এতিয়া দামেৰিচানাটো বিচাৰি যাম। এয়া কি ধুনীয়া আমাৰ জেগাবিলাক চাবচোন। এতিয়া মই ৰাস্তাৰ পৰা এই পথৰৰ ৰাস্তাত যাম। ক'ৰবাত হয়তো আছেই, মানে ৰাতি কালি গধূলাই হৰাইছি, এতিয়া বিচাৰি পোৱা নাই বস্তুটো ক'ত গেল, কি হ'ল। তাৰপিছত এয়া এতিয়া পথাৰত আমি যাই আছোঁ। আমাৰ পথাৰৰ জেগাবিলাক আপোনালোকক দেখাওঁ, ক'ত ধুনীয়া লাগে। এয়া গাঁৱলীয়া পৰিৱেশত মানে থকাৰ মজাটো বেলেগ। চবে জানে, চবে গাঁৱত থকাই মানুহ, আমিও গাঁৱতে থাকোঁ। এতিয়া এয়া যাই আছোঁ পূৰা বাঁহৰ তলে মই দেখাই আছোঁ কেমেৰা কৰি। এয়া দেখিছেনে, একদম পূৰা চাৰিওফালে বাঁহৰ তলেগিলা, সেইফালে পথৰ আছে। আৰু ঠাণ্ডা কিন্তু জেগাগিলা, গৰমৰ দিনত মানে এইগিলা জেগাত ঠাণ্ডা পৰি থাকে, একদম বৰ ধুনীয়া ঠাণ্ডা পৰি আছে। এতিয়া ভয় কৰিব লগা একো নাই, সুন্দৰ। এতিয়া দামেৰিচানাটো আছেই বা ক'ত? এইফালে যাওঁ নেকি মাই? লৈছোঁ। ভিডিঅ'টো চাই থাকক। দামেৰিচানাটো বিচাৰি পালি আপোনালোকক মই দেখাম। বিচাৰি পোৱা টানেই দেখিছোঁ। এইবাৰ ক'ত বা গ'ল, কি বা হ'ল। মাক নাই তাৰমানে দামেৰিচানাটো মামৰীয়া চানা বুলি কয় যে, মাকটো মৰছি গাখীৰ খাই থাকোঁতে। এতিয়া ক'ত গৈছে, কি হৈছে, মানে বৰ অশান্তি হৈছে আৰু। বিচাৰি পালি ভাল আছিল। সি আটাও নাপাৰে নহয়, মাক নাই তেতিয়া। তাকে যাই আছোঁ এতিয়া। এইটো মাই পিছফালে আহি আছে। সেই মায়ে কৈছে আকাত বাকাত পিঠি নাথকিবি। হয়ো দেচোন, পথাৰতনো দামেৰিচানা বিচাৰি আহি পেলাই আকৌ ভিডিঅ' বনাব লাগে নে, এইবিলাক বৰ বেয়া কথা। এতিয়া এইবিলাক আমাৰ খেতি আৰম্ভ হৈছে। এই কঠীয়া পাৰা বুলি কয় যে, খেতিৰ কাৰণে কঠীয়া চঠীয়া পাৰিছে। বোকাও দিব লাহে লাহে। এতিয়া এই কঠীয়া পাৰিছে পূৰা। এইখন পথাৰত নাই যাওঁ, সেইফালে যাওঁ। এতিয়া আমি সেইখন পথাৰত যাম, সেইখন পথাৰত দেখাম ব'লক। তো ইয়াতে মানে এইটো এটা নদী আছে, এই নদীৰ কাষে কাষে আমি চাই ফুৰিছোঁ আৰু ক'ৰবাত পৰি থাকিবও পাৰে বোকাই চোকাই। মুঠতে পাৱা টান দেখিছোঁ আৰু ক'ৰবাত শিয়ালে হয়তো টানি লৈ যায়, ক'ৰবাত বগৰাই থৈ দিছে আৰু। এতিয়া গৰু বিচাৰি পেলাই ৰ'দত ঘামি গৈছোঁ গোটেই। এই মাথাউৰিত আছোঁ। এইয়া গোটেই পথাৰখন দেখা পাইছেনে? ইফালে এইটো নদী আছে, ঘগৰা নদী। আৰু বেকত দেখাই আছোঁ ৰ'ব। এই গাছডাল কিমান বছৰ পুৰণা হ'ব ৰাইজ? প্ৰায় 100 বছৰ পুৰণা গাছ এইগিলা। এয়া আমাৰ নদীৰ মুখৰ এইখিনি জেগাটো, এইটো মন্দিৰ শিৱ বুঢ়া গোহাঁই। ওম নমঃ শিৱায়। এইটো মহাদেৱ আমাৰ শিৱ মন্দিৰ। এডাল অৰ্জুনৰ গাছ, অৰ্জুনা, এডাল অৰ্জুনৰ গাছ। আৰু এইখিনি হৈছে কামৰূপ আৰু দৰঙৰ সীমা। গৰমত মানে গৰু বিচাৰি আহি গৰু নাপালোঁ, সেইকাৰণে ঠাণ্ডাকৈ খাওঁ আৰু উপায় নাই, গৰু নাপালোঁ। গৰু চৰু নাপালোঁ, গধূলালৈকে আকৌ একবাৰ যাম, চাব লাগিব। বেয়া লাগছে এতিয়া, দামেৰিচানা কি কৰিবি এনেকৈ। বাকী দাড়িকেইটা কাটব লগা হৈছে, কাটব লাগিব দাড়ি। ঠিক আছে, ভিডিঅ'টো চাই যদি ভাল পাইছে ধুনীয়াকৈ আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব যদি ইনষ্টাগ্ৰামত থাকে। ঠিক আছে, বাই বাই।